নমস্কাৰ বন্ধুসকল, লুকিং ফৰ গ্ৰীণ আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ লংডিং, অৰুণাচল ডিষ্ট্ৰিক্টৰ লংডিং। তো আপোনালোকে চাওক, এইখন হৈছে অৰুণাচলৰ গেট হয় আৰু গেটৰ পৰা প্ৰায় 1 ঘণ্টা পাহাৰৰ ওপৰেৰে আমি যাব লাগিব, তাৰপিছতে আমি লংডিং পামগৈ। তো আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি এতিয়া বহুত ধুনীয়া ভিউ পইণ্টত আছোঁ। আপোনালোকে চাওক কি ধুনীয়া এইফালে। তো আমাৰ লগত এজন আলহী আছে, মোৰ ককাইদেউ হয়। ঘৰ গুৱাহাটী ন? ঘৰ গুৱাহাটী মঙলদৈ চিপাঝাৰ হয়, গুৱাহাটী বুলি ক'ব বুজা যায় আৰু। তো কেনেকুৱা লাগিছে পাহাৰলৈ আহি? একদম মজা দেই, একদম মজা। ঠিক আছে, ধন্যবাদ। তো আমি গৈ আছোঁ লংডিং। তো আমি আহিলোঁ, এইটো ৰাস্তাত আহি গ'লোঁ আৰু এতিয়া আমি যাম এইফালে। তো এতিয়াও আৰু প্ৰায় 20 কিলোমিটাৰমান আছেগৈ। আমাৰ পাহাৰ এইও 2-3টা মান উঠাই আহিলো চাগে। ইমান ওখ ন? আমি কিমান ওপৰত আছো? বহুত ওপৰত আছে। আমি পাইছোঁ বৰ্তমান ৱানু বস্তি। ৱানু বস্তি, এইবিলাক ঘৰ ৱানু বস্তি। বহুত ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ মাজত আছোঁ। এইটো চাগে এইফালে এটা ৰাস্তা সোমাই গৈছে, পুৰণা ৰাস্তা ওপৰলৈ গৈছে। তো ৱানু বস্তিত আমি ভাই এজন লগ পাইছোঁ। তোমাৰ নাম? টাইফা। ৱাংচু মানুহ নে? কি মানুহ? ৰাহাম। ঠিক আছে। তো কি কৰি আছে? পঢ়ি আছে নেকি? কোন ক্লাছত? ঠিক है, চেক সেইছে মিলেংগে না। পাহাৰত পানী অনাৰ কিমান কষ্ট, এইবিলাক চব পানী লৈ গৈছে। দূৰত এখন এনেকি নৈ পাহাৰৰ ওপৰৰ পৰা বাগৰি আহিছে, তলফালে গৈ আছে বৈ পিনে। তো আমি এটা জিৰণি চোৱাত ৰখিছোঁ। জিৰণি চোৱা হয় এইখন নৈখন। এইফালে চাওক, বহুতো যাবলৈ আছে এইফালে। আমি গৈ আছোঁ, আহক আপোনালোকো আমাৰ লগত আহি থাকক। পাইছোঁহি লংডিং। এইটো চাওক চাইনবোৰ্ডটো পিছফালে, মোৰ পিছফালে চাইনবোৰ্ডখন আছে। লংডিং হয়। লংডিঙত আমি এতিয়া সোমাম অলপ পিছতে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এখন সৰু চহৰ, পাহাৰীয়া চহৰ লংডিং। এইফালে চাওক, ট্ৰেডিশ্যনেল মাৰ্কেট হয়। চাওক বেক কেমেৰা দেখা দিছোঁ।
সেইটো চাওক ঝৰ্ণা ইমান ধুনীয়া বা সৰু অৱশ্যে কিন্তু বৰষুণ নাই কাৰণে এবাৰ তেনেকুৱা হৈ আছে এইফালে চাওক নাজাৰা চাওক নাজাৰা নেচাৰেল বিউটি ইয়াকে কয় নেচাৰেল বিউটি চাওক কি ধুনীয়া চাওক তো কেমেৰাত অলপ তেনেকুৱা লাগিছে কিন্তু বহুত তলত আছে এই অঞ্চলটো বহুত তলত আমি বহুত ওপৰতে আছোঁ তো ইয়াতকৈও আৰু ওপৰলৈ যাব পাৰি তো লংডিং চহৰত এনেদৰে মানুহবিলাক বাস কৰে চব দূৰত চাওক আপোনালোকে ঘৰবিলাক দেখিছে এনেকৈ অলপ সূৰ্যৰ পোহৰটো এইফালৰ পৰা পৰি আছে গতিকে স্পষ্ট নহ'ব অলপ আন্ধাৰ আন্ধাৰ হ'ব তথাপিতো মই দেখাবলৈ চেষ্টা কৰিছোঁ তো বেক কেমেৰা আপোনালোকক দেখাই দিছোঁ অলপ জুম কৰি তো মোৰ লগত আমাৰ ভনী জোঁৱাই আছে তো আমি মুঠতে 4জন আহিছোঁ এই চাওক সূৰ্যৰ পোহৰটোৱে অলপ অসুবিধা কৰিছে আমি আছোঁ এখন পাহাৰীয়া নদী তলত পানীটো বৈ গৈছে ধুনীয়াকৈ ধৰি আছে পানীবিলাক ক্লিন পানী মুখ হাতকেইটা ধুই লৈছোঁ বহুত ধুনীয়া এটা ভিউ পইণ্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো ৰাস্তা দেখিছে এইফালে আহি এই তলেদি নামি গৈছে আৰু এইফালে নামনিলৈ গৈছে